নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক পুনৰাই আকৌ এবাৰ স্বাগতম জনাইছো মোৰ চেনেলত। তো বন্ধুসকল আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড এএফপিএফ কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ পদৰ বাবে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু যিসকলে ইতিমধ্যে ইণ্টাৰভিউ দি আছে বা যিসকলৰ ইণ্টাৰভিউ দিয়া শেষ হৈ গৈছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বহুতো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো এইটো ভিডিঅ'ত মই সম্পূৰ্ণ আপোনালোকৰ যিটো সিলেবাস সেই সিলেবাসখন আপোনালোকক দেখুৱাম ৰিটেন এক্সামৰ কাৰণে। তো যেহেতু আপোনালোকৰ পৰৱৰ্তী ষ্টেপটো আপোনালোকৰ ৰিটেন এক্সাম দিব লাগিব যিসকল ক্যান্ডিডেটে আপোনালোকে ফিজিক্যাল টেষ্টত কোৱালিফাই কৰে। তো সেইসকলৰ কাৰণে আপোনালোকৰ এডভাৰটাইজমেন্ট অনুসৰি কি ইয়াতে সিলেবাস মেনশন কৰা আছে মই সকলোখিনি আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু যিসকলে মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে সেইসকললৈ এটা ৰিকুৱেষ্ট থাকিল যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই সদায় মোৰ চেনেলত আপলোড দি থাকো। আৰু হেকতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। তো প্ৰথমতে আহক বন্ধুসকল, আপোনালোকৰ এতিয়া যেহেতু ৰিটেন টেষ্ট আৰম্ভ হ'ব কেইদিনমান পাছৰে পৰা আপোনালোকক হয়তো এডমিট কাৰ্ডখন আপোনালোকৰ কাৰণে মুকলি কৰা হ'ব যিসকল ক্যান্ডিডেটে আপোনালোকে ফিজিক্যাল টেষ্টত মানে কোৱালিফাই হৈছে। তো সেইসকলক ৰিটেন এক্সামৰ কাৰণে মতা হ'ব। তো ৰিটেন এক্সামত পোনপ্ৰথমতে ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো পোষ্ট দিয়া আছিল সেই পোষ্টত কি ডিটেইলছখিনি দিয়া আছে এডভাৰটাইজমেন্ট অনুসৰি মই আপোনালোকক দেখুৱাই আছো। এইটো কিন্তু এডভাৰটাইজমেন্ট আপোনালোকে যিখন চাই আছে এখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰা অফিচিয়ালি যিটো এডভাৰটাইজমেন্ট সেই এডভাৰটাইজমেন্টখনৰ পৰা মই আপোনালোকক দেখুৱাই আছো। তো বন্ধুসকল প্ৰথমতে ইয়াতে দিয়া আছে ফৰেষ্টাৰ গ্ৰেড 1ৰ আপোনালোকক 100টা মাল্টিপল চইচ কোৱেশ্চন আপোনালোকক দিয়া হ'ব আৰু আপোনালোকৰ যেটো ৰিটেন এক্সাম এইটো কিন্তু 100 মাৰ্কৰ হ'ব। প্ৰত্যেকটা কোৱেশ্চনৰ বিপৰীতে 1 মাৰ্ক কৰি আপোনালোকক দিয়া হ'ব। ইছৰ পৰা আৰম্ভ কৰি আপোনালোকৰ জেনেৰেল নলেজ মেথমেটিক্স আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ যিবিলাক কোৱেশ্চন সেই কোৱেশ্চনবিলাকে সচৰাচৰ আপোনালোকৰলৈ আহিব। তো ইয়াতে সম্পূৰ্ণ ডিটেইলছখিনি দিয়া আছে আপোনালোকে চাই ল'ব। মই মোৰ ভিডিঅ' ডেসক্ৰিপচন বক্সত এই লিংকটো দি দিম, আপোনালোকে এই অফিচিয়ালি যেটো এডভাৰটাইজমেন্ট সেই এডভাৰটাইজমেন্টখনৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তাৰ পাছত আহক বন্ধুসকল 2 নম্বৰত আপোনালোকৰ যেটো ফৰেষ্ট গাৰ্ড এএফপিএফ কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰৰ যেটো পোষ্ট আছে সেই পোষ্টৰ কাৰণে একেলগে এক্সামটো লোৱা হ'ব। ফৰেষ্টাৰ গ্ৰেড 1 যেটো আছিল এটোৰ এক্সাম বেলেগ হ'ব আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ড এএফপিএফ কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰৰ যেটো এক্সাম ৰিটেন এক্সাম এইটো কিন্তু বেলেগকৈ লোৱা হ'ব। তো দুটাকৈ আপোনালোকৰ এক্সাম লোৱা হ'ব সেপাৰেটকৈ। তো ইয়াতে দিয়া আছে ফৰেষ্ট গাৰ্ড এএফপিএফ কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰৰ কাৰণে 100টা কোৱেশ্চনে থাকিব কিন্তু আপোনালোকৰ প্ৰত্যেকটা কোৱেশ্চনৰ বিপৰীতে হাফ মাৰ্ক কৰি দিয়া হ'ব। তো ইয়াতে চাওক আপোনালোকৰ যেটো দিয়া আছে ইয়াতে এএফপিএফ কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰৰ যেটো পোষ্ট আছে এইটো পোষ্টত আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই, কিন্তু ইয়াতে চাওক লিখা আছে যেটো ফৰেষ্টাৰ গ্ৰেড 1 এইটোত কিন্তু নেগেটিভ মাৰ্ক ইয়াতে দিয়া আছে। ইয়াতে লিখা আছে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং, হাফ মাৰ্ক কৰি আপোনালোকৰ নেগেটিভ মাৰ্ক ইয়াতে দিয়া আছে। তো আপোনালোকৰ যদি কোনো এটা কোৱেশ্চন যদি আপোনালোকে ৰং কৰে তেতিয়াহ'লে হাফ মাৰ্ক কাটি দিয়া হ'ব। এইটো আপোনাৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ ক্ষেত্ৰত। কিন্তু এএফপিএফ কনষ্টেবল ফৰেষ্ট গাৰ্ড কনষ্টেবল ড্ৰাইভাৰ আৰু ড্ৰাইভাৰৰ যেটো পোষ্ট দিয়া আছে সেইসকলৰ কাৰণে ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই। চাওক ইয়াতে স্পষ্টভাৱে উল্লেখ আছে দেয়াৰ উইল বি নো নেগেটিভ মাৰ্কিং। তো আপোনালোকৰ যেটো কোৱেশ্চন থাকিব আপোনালোকৰ চাওক এলিমেণ্টাৰী এৰিথমেটিক জেনেৰেল ইংলিছ লজিকেল ৰিজনিং মেণ্টেল এবিলিটি আসাম হিষ্টৰী জিঅ'গ্ৰাফি পলিটি ইকনমি জেনেৰেল এৱাৰিজম জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰৰ যিবিলাক আপোনালোকৰ কোৱেশ্চন সেই কোৱেশ্চনবিলাকে ইয়াতে দিয়া হ'ব। আৰু আপোনালোকক আৰু এটা কথা ইয়াতে জনাই দিব বিচাৰিছো যে আপোনালোকৰ যেটো কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰটো 4টা ল্যাঙ্গুৱেজত দিয়া থাকিব, এছামিজ বড়ো বেংগলী আৰু ইংলিছ। এই 4টা ল্যাঙ্গুৱেজত আপোনালোকৰ ৰিটেন এক্সামৰ কোৱেশ্চনটো দিয়া থাকিব। তো বন্ধুসকল আপোনালোকে ৰিটেন এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচনটো ল'ব। এনেকুৱা ধৰণৰ যেটো আপোনাৰ সিলেবাসত দিয়া আছে ইয়াতে আপোনালোকৰ যেটো সিলেবাসত উল্লেখ কৰা আছে এডভাৰটাইজমেন্টখনত সেই মৰ্মে আপোনালোকে প্ৰিপাৰেচনটো ল'ব আৰু ষ্ট্ৰংলি প্ৰিপাৰেচন ল'ব। মই আগতে মোৰ ভিডিঅ'ত মই আপোনালোকক জনাইছো যে আপোনালোকে ষ্ট্ৰংলি প্ৰিপাৰেচনটো ল'ব কিয়নো কম্পিটিশনটো বহুত আছে, বহুতো ক্যান্ডিডেটে ভাল মাৰ্ক পাইছে আৰু বহুতো ক্যান্ডিডেটে ইয়াতে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে ইতিমধ্যে। তো আপোনালোকে ভালদৰে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেচনটো লওক আৰু আপোনালোকলৈ মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল। সকলোকে মই বেষ্ট অফ লাক জনাইছো মোৰ তৰফৰ পৰা।